নমস্কাৰ। বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ প্ৰকোপত সকলো আতংকিত। এনে আতংকিত মুহূৰ্তত মোৰ অন্তৰত ঝংকাৰিত এটি কবিতা। কবিতাৰ শিৰোনাম জননী ৰোগাক্ৰান্ত। জননী সন্তান বাবে গৌৰৱ বুকুত, আজি জননীক মহাকালে জন্মে আহ্বান। নীৰৱে চাই ৰওঁ বিধাতাৰ ৰূপ, চূৰ্ণ বিচূৰ্ণ কৰি কত দম্ভ অহংকাৰ। প্ৰতিপত্তি সাম্ৰাজ্যবাদী নিচলা দীনতা, ঐক্য অনৈক্য সকলোতে নিয়তিৰ পৰিহাস। জননী আজি ৰোগাক্ৰান্ত, বিপদঘণ্টা বিলুপ্তি আশংকা। চৌদিশে নিমাও হৃদয়ত পলাশৰ জোন, বসন্তৰ গছে পাতে কৰুণ কাহিনী। জীপাল মাটি কৰোনাৰ ভাইৰাছ, আমি যে স্বাৰ্থপৰ অমানসিক মানুহ, আমাৰ বাবে আজি জননী ৰোগাক্ৰান্ত। কম্পিউটাৰ নেটৱৰ্কৰ ফাকেৰে জুম চাম, দেখো নেকি কৰোনাৰ ভাইৰাছ। বুকুত বিশ্বজনীন চাহিদা, উচ্চাকাংক্ষাৰ জখলাত কিলকিলাই থাকে জীৱাণ। অৱৰুদ্ধ শ্বাস প্ৰশ্বাস। হে জনগণ, জননী আজি ৰোগাক্ৰান্ত। আহা খন্তেক সাৰথি হওঁ জীৱন যুঁজত,